প্ৰেছ মিট দিব লগা এইকাৰণে হ'ল যেন আমাৰ জন দাস নামৰ এজন ব্যক্তিয়ে আজি আমাৰ বিটিআৰখনত আমি মিলিজুলি গোটেই জনজাতি চলি আছোঁ। সেই চলি থকা অৱস্থাৰ কাৰণে জন দাসৰ চকুত মানে একদম কি বুলি কয় চকু লগা বুলি কয়, মানে আমাৰ বিভ্ৰান্তি কৰি মানুহবিলাকক নানানটা হাৰাশাস্তি কৰাৰ চেষ্টাটো চলাইছে। জন দাস এজন এনেকুৱা ব্যক্তি যিজন ব্যক্তি হৈছে অভাৰঅল কেণ্ডিডেট দিয়া বুলি হীৰেণ শৰণীয়া কোন? হীৰেণ শৰণীয়াটো বৰ্তমান আগতে তেখেতে BPFৰ আমাৰ মৃদুল দাস যেতিয়া নেকি ইলেকশ্যন খেলিছে GSPৰ পৰা, তেতিয়া BPFৰ কাৰণে তেওঁ প্ৰচাৰ চলাইছিলে আৰু উষা ব্ৰহ্ম যে আমাৰ MLA ইলেকশ্যন খেলিছিলে তেতিয়াও BPFৰে কেণ্ডিডেট হৈ আছিলে। কিন্তু তাৰ পাছতো তেখেতে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে হয়তো ইলেকশ্যন খেলিব বিচাৰিছিলে। বিচৰাৰ সময়ত তেওঁ নমিনেশ্যন দিয়াৰ পাছত জন দাস লুম্বি যোৱাৰ লগে লগে নানানটা বিভ্ৰান্তি চেষ্টা কৰিছে যেন সেইটো অভাৰৰ কেণ্ডিডেট হিচাপে তেওঁ স্বীকৃতি দিব বিচাৰিছে। কোন অভাৰ হয়? জন দাস কোন হয়? আমিতো আজি 2000 পৰা আৰম্ভ কৰি আমি অভাৰ আমিও আছিলোঁ, কিন্তু সেই সময়ৰ পৰাতো আজিলৈকে আমি অভাৰ আমি দেখা নাই। আৰু সেই ব্যক্তিজনে এতিয়া অভাৰ বুলি আটা পানী আমাৰ ককলাবাৰী ৰাজ্যক বিভ্ৰান্তি কৰাৰ চেষ্টা চলাইছে। কিহৰ কাৰণে চলাইছে? ঠিক তেনেকুৱা জানিছিলোঁ আমি যোগেশ কলিতা হয়তো অভাৰ জন্মদাতা বুলি ক'ব পাৰি, তেখেতে কৰিছিলে। কিন্তু তেখেতে আজি 17 বছৰ ধৰি তেওঁ কৰাৰ পাছত তেওঁ নিজে নিস্তব্ধ হৈ বহি থাকিল। কিন্তু এতিয়া জন দাসে এনেকুৱা ওলাই আহিছে যে সি সক্ৰিয় অভাৰৰ উপদেষ্টা বা কিবা এটা কৰি পেলাই তেওঁ আৰু আন্দোলন আমাৰ চেষ্টা কৰাইছে। আমাৰ GSP আৰু BJP আৰু ইপিলৰ মাজত সংঘাত কৰাৰ চেষ্টা চলাইছে। সেনেকুৱা ব্যক্তিক এনেকুৱাকৈ শাস্তি দিব লাগে যিজন জন দাস মানুহৰ ঘৰে ঘৰে গৈ পেলাই টকা লৈ পেলাই চাকৰি দিম বুলি টকা লুটি লৈ মানুহ বিভ্ৰান্তি কৰি আজি টকাবিলাক ঘূৰাই দিব পৰা নাই। এজন আমাৰ দেৱেন ডেকা মৰি গ'ল, তাৰ পৰা টকা লৈ পেলাই তেওঁ চাকৰি দিম বুলি কিমান লাখ টকা লৈ পেলাই টকাবিলাক ঘূৰাই দিয়ে, বহুত টকা দিব লগা বাকী থাকি গ'ল। তেনেকুৱা ব্যক্তিজনক কোনে বিশ্বাস কৰিব? ককলাবাৰীৰ ৰাইজে জানে আজি ককলাবাৰীৰ পৰা হওক বা বিজনীৰ পৰা হওক আমাৰ BTR যিমানখিনি আমাৰ অভাৰ মানুহ আছিলে তেওঁলোকৰ চাকৰি দিম বুলি অভাৰ যেতিয়া হীৰা শৰণী জিতাৰ পাছতে বহুত পইচা লুণ্ঠন কৰিছিলে। এতিয়াও তেওঁ পইচা লুণ্ঠন কৰাৰ চেষ্টা চলাইছিলে। আৰু যেতিয়ালৈকে আমি অভাৰৰ জন্য যিজন কেণ্ডিডেট উঠিছিলে তেখেতক আমি অভাৰ হিচাপে নাছিল, ব্যক্তিগত হিচাপে উঠিছিলে, কিন্তু তেখেতক আমি আলোচনাৰ কাৰণে আমাৰ মানুহবিলাকে আলোচনা কৰিছিলে। কৰাৰ সময়ত তেতিয়ালৈকে তেওঁ জন দাস লম্হাৰ লগে লগে তেওঁ নেকি ডিমাণ্ড দিলে, BJPক দিলে 1 কোটি টকা ডিমাণ্ড দিছিলে, উঠাই ল'ব লাগিলে 1 কোটি টকা দিব লাগিব। আৰু GSPক আলোচনা কৰাৰ লগে লগে কৈছে 50 লাখ টকা দিব লাগিব। কিহৰ 50 লাখ টকা দিব লগা আছে? তেখেতে কোন হয়? আৰু মাধৱতে যি আমাৰ অভাৰৰ যিটো নেতাসকলে কোনোতো কিনি দিয়া নাই বুলি তেওঁলোকে ঘোষণা কৰিছে। এই ঘোষণা কৰা মানৰ পিছত ক'ৰ পৰা অভাৰ আহিল? তেওঁলোকে ক'ৰ বিশাল মানুহলৈ আন্দোলন কৰিব পাৰে? কোনে যাব তেওঁলোকৰ লগত? সেইটো আদিম যুগৰ কোনো অভাৰ বুলি ক'ব লাগিব। এতিয়াতো কোনো অভাৰো নহয় তেওঁলোকে। আৰু এনেকুৱা ব্যক্তি এজনে যিখিনি কৰিছে আজি সি দালাল ৰূপত কাম কৰি আছে। এতিয়া কাৰোবাৰ পৰা হয়তো পইচা লৈছে, লৈ পেলাই ধাম বিভ্ৰান্তি কৰিব বিচাৰিছে, মানুহক হাতা কৰিব বিচাৰিছে, মানুহ ভাবিব বিচাৰিছে। কিন্তু আমাৰ অভাৰৰ ৰাজ্যত এনেকুৱা নহয়। অভাৰৰ ৰাজ্যে উন্নতি বিচাৰিছে, উন্নতি। আজি যিখিনি নেকি আমাৰ মাটিৰ অধিকাৰৰ যিখিনি আমি কৈছোঁ সেই অধিকাৰ মোটামুটি পাব লগা সক্ষম হৈছে। ইতিমধ্যে মই লেটাৰখন ইতিমধ্যে দিছোঁ। তালৈ যিবিলাক যিজন দালালে ইমানখিনি তেওঁলোকে নানাটা প্ৰলোভন বুকি আছে, সেই প্ৰলোভন বোকাখিনি বন্ধ কৰক। আৰু যদি বন্ধ নকৰে তেনেহ'লে আৰু যিখিনি নেকি আমাক কিডনেপ কৰা বুলি কৈছে বা তেখেতক বা ক'ৰবাত নি থোৱা বুলি কৈছে তাৰ কাৰণে তেওঁ নিজে দোষী নকৰা। কাৰণ জন দাসে তেখেতক নি পেলাই উঠাই নি বেলেগত ধৰি দিছে আৰু এতিয়া প্ৰলোভন বুকি আছে। কাৰণ আমাৰ কোনো GSP দলৰ এই নীতিটো নাই। আমাৰ GSP দলখনে এনেকুৱা আমাৰ আদৰ্শত চলে, কাৰো প্ৰতি হিংসাভাৱ নাই, কাকো আমি উঠাই নিব লগা নাই, কাকো বেয়া কাম কৰিব লগা নাই। ঠিক তেনেকৈ প্ৰমোদ চৰকাৰখন সেই একেই, আজি BJP চৰকাৰখনে একেই, আমি এনেকৈ চলি আছোঁ। আৰু কিন্তু তাতে কোনো কাকো উঠাবলৈ কোনো প্ৰয়োজন নাই। যিজন ব্যক্তি হয়তো গৈছে আমাৰ অভাৰৰ কাৰণে, অভাৰৰ মুনাফাৰ কাৰণে, স্বাৰ্থৰ কাৰণে তেওঁলোকে নিশ্চয় সেই ক'ৰবাত যে বহি আছে, হয়তো জন দাসৰ তাতে আছে, নহ'লে ক'ৰবাত নিজৰ ব্যক্তিগত বেলেগত আছেগৈ। কাৰণ এই কাৰণেই আছে যেন আমাৰ অভাৰৰ ৰাইজত যেন কাম কাজত যেন কোনো নষ্ট নহয়, আমি জিতিব নোৱাৰোঁ সেই বুলি ভাবি তেওঁ কোনো জেগাত আগুৱাইছে আৰু সেই ক্ষেত্ৰত তেওঁ আমাক সমৰ্থন দি দিছে। বৰ্তমান অভাৰত যিটো নেকি যোগেশ কলিতাৰ সময়ত যিটো আমাৰ অভাৰ আছিলে সেইটো নিষ্ক্ৰিয় হৈ গৈছে। আজি 17 বছৰ আগতে তেখেতে আছিলে, কোনো সভাপতি সম্পাদক তেওঁ নাই। এতিয়া আমাৰ অভাৰৰ সভাপতি সম্পাদক বৰ্তমানলৈকে আছে। তেওঁলোকে যিটো নীতিবদ্ধ সেইদিনাখন প্ৰেছ মিটত দিছে, তেওঁলোকে মিডিয়াটো দিছে। আমি কোনো দিন আমি অভাৰে আমি সমৰ্থন দিছে আমাৰ BJP আৰু GSP, BJP আৰু ইফাল চৰকাৰৰ সমৰ্থন দিছে। আৰু তাতে আমাৰ ক'ব লগা নাই। আমাৰ ককলাবাৰী ৰাইজে যেন আমাৰ কেণ্ডিডেটক মন্তব্য কৰি যেন ভোটটো দিয়ে জয়যুক্ত কৰাৰ কাৰণে আশা জনাইছোঁ। আৰু লগতে যোগেশ কলিতা আৰু আমাৰ জন দাসৰ কথাত যেন আপোনালোকে বান্ধি ল'ব নালাগে। কাৰণ কোনো অভাৰো নহয়, সময়তহে দালাল হৈ ওলাই আহে, পইচা পালে আজি মনে থাকিব। অভাৰৰ সুৰক্ষা সমিতিৰ দলটো এতিয়াও আছে, কাৰণ থাকিবই, এইটো এটা আঞ্চলিক দল। আৰু গতিকে যেনেকুৱা আমি GSP হিচাপে আমি আহিছোঁ, আমি GSPৰে কাম কৰি আছোঁ, অভাৰৰ কাম কৰি আছে, আমাৰ ক'ব লগা নাই। আৰু চাওক আজি আমাৰ প্ৰমোদ চৰকাৰখনে, অসম চৰকাৰ লগাই আগতে আমাৰ আসাম চৰকাৰখনে যিবিলাক আমাৰ শ্বহীদ হৈছিলে তেওঁলোকক সকলোৱে মিলিজুলি তেওঁলোকক অনুদান দিয়া হৈছে, শ্বহীদ ঘোষণা কৰিছে। সেইটো আমি নিশ্চয় দেখা পাইছে, সকলোৱে পাইছে। তেখেতে কৰিব যে কৰক, তেওঁ কৰে। আমাৰ ৰাইজে যেতিয়া সমৰ্থন নাই যে কি কৰিব? তেওঁ এজন বা দুজন মানুহে কোনো আইন ৰাষ্ট্ৰ হ'ব নোৱাৰে। তেওঁ মানুহ লৈ আহক, কৰিব পাৰে।
কিনি আনিব লাগিব মানুহ, তেতিয়াহে আহিব, নহ'লে ক'ৰ পৰা আহিব? বনোৱা সংগঠনৰ নিজে উপদেষ্টা হয়, নিজে সভাপতি হয়, নিজে প্ৰাক্তন ছেক্ৰেটাৰী হয়, গতিকে সেই নিজে ব্যক্তিগত কথা। ইলেকশ্যন হ'লেহে আহে, ইলেকশ্যন নহ'লে কোনো জীৱনত তেওঁৰ মাত নাই, মানুহজন দেখা পোৱা নাযায়। একচুৱেলি তেখেতে আমাৰ BTD বাসিন্দা হয় যদিও, কিন্তু তেখেতে আজি বহুত বছৰ আগতে গুৱাহাটীত গৈ পেলাই মাটি বাৰী কিনি তেওঁলোকে বৰবাৰী তেওঁ ঘৰ বাৰী আছে। মাত্ৰ তেওঁ ঠমনাত জন্ম হৈছিলে, সেই জন্মৰ পাছত দেউতাকে চাকৰি পোৱাৰ লগে লগে মাটি বাৰী লৈ পেলাই গুৱাহাটীত বাসিন্দা কৰি তেওঁ বকীয়া বাসিন্দা হৈ আছে। ঠিক তেনেকৈ আৰু এতিয়া অবৰ কৰি এটা কৰিলে এতিয়া কোনো লাভ নাই, কাৰণ আমাৰ BTCত তেওঁ মাটি কিনি থাকিব পাৰে এতিয়া, কিন্তু আগতে তেখেতে জন্মৰ ঠাই আছে যদিও পাছত পিতৃৰ লগত গুচি যাই পেলাই তেওঁ গুৱাহাটীত মাটি বাৰী কিনি বৰবাৰীত তেওঁলোকে ঘৰ কৰি আছে। এতিয়াতো ভাই মইতো আইন ৰাষ্ট্ৰ হ'ব নোৱাৰো, কাৰণ GSPৰ মানুহ। এতিয়া GSP হিচাপে মইতো আইন ৰাষ্ট্ৰ নহওঁ, কাৰণ আমি ৰাজনৈতিক দল। ৰাজনৈতিক দলে মই কোনো একো ক'বলৈ কাৰণে আলম ভাল বকা বুলি ভুকি থাকিব, যি ভকাই ভুকি থাকিব, সেই ভুকা কামোৰতে কামুৰিব নোৱাৰে, যিবিলাক চুপ চাপ সেই সিহে কামোৰে। কিন্তু এতিয়া আমাৰ যিখিনি অৱৰোধ লোক আছে তেওঁলোকে এতিয়া আলোচনা কৰি তেওঁ আইনৰ দ্বাৰস্থ হ'ব বিচাৰিছে, তেওঁৰ ওপৰত FIR দিব বিচাৰিছে, যিবিলাক বকি আছে সেইবিলাকৰ কাৰণে তেওঁলোকে কাম কৰি যাব। যদি তেনেকুৱা যদি নাইয়ে, তেওঁলোকৰ আছে নাই মই ক'ব নোৱাৰোঁ, আমি ভাই GSPৰ দল, গতিকে তেওঁলোকৰ কৰণীয় তেওঁলোকে কৰিব, তেওঁলোকৰ কৰি। কিন্তু মই জানাত কিন্তু যোগেশ কলিতা আজি 17 বছৰ ধৰি তেওঁ সভাপতি সম্পাদক হৈ থাকিব নোৱাৰে, কাৰণ যদি তেওঁ যদি দলে যদি আছিলে তেতিয়াহ'লে তেওঁ নিশ্চয় কাৰোবাক সভাপতি সম্পাদক বনালে এজন ব্যক্তিয়েতো পাৰমানেণ্ট অবৰ হ'ব নোৱাৰে। মই তেওঁলোকক বেয়া ক'ব লগা নাই, কাৰণ 17 বছৰ ধৰি কোনো মানুহ থাকিব নোৱাৰে, কাৰণ জন্ম মৃত্যু হয়। গতিকে সেই কাৰণে তেওঁ কৈছে, তেওঁ কি হয় কি নহয় ক'ব লগা নাই। অবৰে মেটাৰ অবৰে কৰিব, GSP কৰিম। আজি GSP, BJP আৰু UPPL আমি তিনিওটা দলে একত্ৰিত হৈ মন্তব্যৰ কাৰণে আগবাঢ়িছোঁ, আৰু লগতে আমাৰ পুনৰ নেতৃত্ব যেনেকৈ আমাক আদেশ দিছে আমি সেই হিচাপে সকলো ৰাইজক আহ্বান জনাইছোঁ। সকলো ৰাইজে আমাক আঁকোৱালি লৈছে, আঁকোৱালি দিয়া উন্নতিৰ কাৰণে যেন আমি আগবাঢ়িব লাগিব, আৰু সেইকাৰণে তেওঁলোকে আমাৰ ওচৰত আগবাঢ়ি আহিছে। যদি কিবা কাৰণত যদি তাতে BPFক জিতাব বিচাৰে ৰাইজে, তেতিয়া নিজৰ ভৰিত নিজে কুলাৰি মাৰি ল'ব, কাৰণ একো নাপাব। যেনেকুৱা আমি চৰকাৰ কৰিছোঁ, চৰকাৰত থাকিলেহে কাম পায়, চৰকাৰ নাথাকিলেহে কাম নাপায়। যোৱাবাৰ আমাক আগ্ৰামা মহিলাৰীয়ে কোনো জীৱনত মোক এটা কামো নিদিলে, তাকে চাওক, আৰু আমি কিয় দিম? আমিও নিদিওঁ তেওঁলোকৰ কাম। সেই গতিকে ৰাইজক মই আহ্বান জনাইছোঁ যে যদি উন্নতি লাগে, আজি ইমানখিনি আজি 25টা 26টা ৰাস্তা ককলাবাৰীত হৈছে, ঠিক আগন্তুক আৰু 25টামান তেওঁলোকক চিলেকশ্যন কৰা হৈছে। গতিকে ককলাবাৰীৰ ৰাইজৰ কোনো ৰাস্তা কাঁচা নাথাকিব, আৰু বান থান যিমানখিনি কৰিব লগা কাম আছে সকলোখিনি আগবাঢ়ি আছে, আৰু ৰাইজক আমি জনাইছোঁ কেনেকৈ কি কৰিব লাগে, সেইমতে তেওঁলোকে আগবাঢ়িব। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना SSC, बेंक PO, बेंक क्लार्क, बेंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट, इन्सुरेन्स, AAO, ADO, एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं, आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101536360 70020261333 9101536360